হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আমি গৈ আছোঁ আজি হস্পিটেললৈ, মানে ডিমাপুৰলৈ গৈ আছোঁ, নিকজ নাৰ্ছিঙলৈ, য'ত বেটি জন্ম হৈছিল। আৰু গোটেই পেকিং চেকিং কৰি লৈছোঁ, কাৰণ দুদিনমান তাত থাকিব লাগিব, যিহেতু মোৰ এটা চাৰ্জাৰী আছে। জনাই আছোঁ বাৰু কি চাৰ্জাৰী। আৰু ইয়াৰ ৰাস্তাটো দেখিছেনে, ইমানেই বেয়া। আৰু ইফালে ৰাস্তাতে গোমধান পৰি আছিলে, তাকে দেখি হাজবেণ্ডে ৰখালে আৰু কিনিবলৈ গ'ল। আৰু ময়ো খাই লৈছোঁ, যিহেতু অপাৰেশ্যনৰ পিছত এইবোৰ খাব নোৱাৰিম, সেয়েহে আজি খাই লওঁ। আৰু কাইলৈ আছে অপাৰেশ্যন, আজি এডমিট হ'বগৈ লাগিব। আৰু এয়া গোমধান খাই খাই গৈ আছোঁ এতিয়া। তাইকো খাব লাগে অকণমান, এটা দুটা বেটিকো দি দিছোঁ। আৰু আজি এয়া খোৱা দিন পৰিছে, ৰাস্তাতে আকৌ পালোঁ কুঁহিয়াৰৰ ৰস বিকি আছে দেখিছোঁ। ভাবিলোঁ খাই লওঁ, যিহেতু কুঁহিয়াৰৰ ৰস ভালো হয় পেটৰ কাৰণে। বেটিকো অকণমান খুৱাই দিম বুলি ভাবিছোঁ, আৰু ময়ো অলপ খাই ল'ম। গৰমো পৰিছে যিহেতু, আজি এইফালে পূৰা ৰ'দ দিছে, বতৰটো ভালেই, বেয়া নহয়। আৰু এয়া খাই লওঁ কুঁহিয়াৰৰ ৰস, আৰু গৈ থাকোঁ খাই খাই। মোবাইলটো পৰি গৈছিলে, ছাইডতে থৈ দিছিলোঁ, দৰজাখনত পৰি গ'ল। এয়া তাইক খুৱাইছোঁ, তাই ইমান ভাল পোৱা নাই, তথাপিও অলপ চলপ খাইছে বাৰু, নোখোৱা নহয়। তাইও ফূৰ্তি পাইছে, ইটো সিটো কিনি খুৱাই আছোঁ যে, মানে নতুন নতুন বস্তু, গোমধান, কুঁহিয়াৰৰ ৰস আগতে খাই পোৱা নাই তাই। আৰু এয়া আহি আমি ডিমাপুৰ পাই গ'লোহি, এতিয়া নামিছোঁ। এয়া আহি গ'লোঁ আমাৰ গন্তব্যস্থান, গৈ আছোঁ। আৰু এতিয়া এগালমান ফৰ্মেলিটিজ আছে, কৰিব লাগিব, টেষ্ট আছে, এইবোৰ কৰিবলৈ দিব। আৰু এয়া এতিয়া গৈ আছোঁ, এইবিলাক লেবৰেটৰীত গৈ আছোঁ, কিবা কিবি টেষ্ট দিছে, সেইবোৰ কৰিব লাগিব, ব্লাড টেষ্ট আৰু আল্ট্ৰাচাউণ্ডো আছে। গতিকে এই ব্লাড টেষ্টটো কৰি লওঁ আগতে, ব্লাড দিবলৈ গৈ আছোঁ, ভয়ে লাগিছে। গতিকে ভিডিঅ'টো আপোনালোকে চাই গৈ থাকক দেই। আৰু তাৰপিছত এয়া আহি পালোঁ আমি কেণ্টিনত, কিবা এটা খাই লওঁ, মানে মইতো খাব নোৱাৰিম যিহেতু আল্ট্ৰাচাউণ্ডটো আছে, আৰু 2:30ত আহিব ডক্টৰ, সেইকাৰণে পানী খাই থাকিব দিছে। আৰু এয়া পানী খাই আছোঁ। ডক্টৰ ইমান লেট আজি, আল্ট্ৰাচাউণ্ডৰ যোনজনী ডক্টৰ আহি পোৱাই নাই। আৰু এয়া বেটি দেখিছেনে, ইমান উৎপাত কৰিছে নহয়, গোটেই মানে হস্পিটেলত এনেকৈ দৌৰি ফুৰিছে। একেবাৰে মানে কিতাপবিলাক যে থাকে যে, এইবিলাক নি ৰিচিপশ্যন কাউণ্টাৰত পেলাই আছে, গৈ গৈ একদম মানে নিজৰ ঘৰত যেনেকৈ উৎপাত কৰে, তেনেকৈ তাই হস্পিটেলতো কৰিছে। আৰু ইয়াত দেখিছেনে ল'ৰাটো, তাই একদম মানে তাকো মানে শান্তি দিয়া নাই, পিছে পিছে দৌৰাই ফুৰিছে। আৰু ফাইনেলি আমাৰ ৰুম চুম লোৱা হৈ গ'ল। এতিয়া যাম আমাৰ বাৰ ৰুমলৈ, তাইও মানে হস্পিটেলতে কৰে, ডায়েলিচিছ ডিপাৰ্টমেণ্টত থাকে। তাই ৰুমলৈ গৈ বেটিকো কেইটামান ভাত খুৱাই লওঁ, আৰু আমিও ভাত দুটামান খাই লওঁ। তাই আমাক অকলে এৰি তাই ডিউটিলৈ গুচি গ'ল, যিহেতু তাই দিনত আছে ডিউটি, ডে'তে থাকে, ডে টাইমতে থাকে। আৰু এয়া এইফালে ডিম বইল কৰিছোঁ, খাই লওঁ আৰু আজি মানে। আৰু এইফালে তাই বনাই থৈছিলে কিবা কিবি চব্জি, খাই মেলি আহিলোঁ ৰুমত। এয়া মোক এতিয়া চেলাইন দিছে। কেণ্ডুলাটো লগাওঁতে যে ইমানেই বিষ হৈছে নহয়, একদম মানে এবাৰটো পাৰ কৰিলোঁ এইটো ৰুমতে, আকৌ এবাৰ আহি এডমিট হ'বলগীয়া হৈছে আজি। এয়া আমাৰ ৰুমটো যিহেতু ডাঙৰ লৈছোঁ, কাৰণ বেটিও থাকিব, সেয়েহে মানে দুটা ৰুম থকা ৰুম লৈছোঁ, একেলগে এটেচ। ভালো, এনেকুৱা ৰুমবিলাক ভাল, মানে ধুনীয়া, মানে চাফ চিকুণ থাকে পূৰা। এইফালে এখন বেলকনি আছে, য'ৰ পৰা পূৰা গাড়ী চাড়ী বাহিৰৰ এইবিলাক দেখি থাকে, কেণ্টিনখন দেখা পাই থাকে। ৰুমটো ধুনীয়াই, গতিকে থাকি ভালেই লাগিব, দুদিনৰ আলহী আৰু আমি এই ৰুমটোত। আৰু এয়া ৰাতিৰ হৈ গ'ল চেলাইন দি, আৰু এতিয়া আজি ৰাতিৰ কাৰণে একো খোৱা বোৱা বন্ধ। আজি ৰাতিপুৱা, অহাকালি 8:30ত অপাৰেশ্যন আছে। আৰু এয়া ৰাতি খানাটো খাই লওঁ, মানে 9টামান বাজিছে এতিয়া, আৰু ভাত কেইটামান খাইছোঁ, যিহেতু যিমান কমকৈ খাম সিমান মানে সোনকালে অপাৰেশ্যনটো কৰিব, সেয়েহে মই কমেই খাইছোঁ। আৰু ইয়াৰ পিছদিনাখন ৰাতিপুৱা আশা যিজনী ছোৱালী গৈছে লগত, মানে বেটিক চোৱা মেলা কৰিবলৈ, তাই মোৰ মূৰটো বান্ধি দিছে। আৰু এইফালে বাপেক জীয়েক শুইয়ে আছে, যিহেতু বেটিৰ ওপৰত বেডবিলাক সৰু সৰু থাকে, সেয়েহে তলতে নমাই লৈছোঁ গাদীখন, আৰু তাতে পাৰি দিছোঁ, তাই কমফৰ্টেবলকৈ শুব পাৰিব। আৰু এয়া মোক লৈ যাব, আৰু চেলাইন দি ৰাখিছে, বেছি টাইম নাই আৰু 8:30 হ'বলৈ। আৰু এয়া অপাৰেশ্যনৰ নেক্সট দিনাখন অৱস্থা দেখিছেনে মোৰ,
কিন্তু চি ছেকশ্যনতকৈ বহুত বেছি মানে কি ক'ম, বহুত বেছিয়ে মানে আৰাম, ইমান অভাৰ পেইন নহয়, সহ্য কৰিব পৰাই হয়। তথাপিও পেইন কিলাৰ দি ৰাখিছে, সেয়েহে ইমান এটা ফিল কৰা নাই। আৰু এয়া মাহঁত আছে, মায়ে নামাজ পঢ়ি আছে। এইফালে বাপেকে খানা খুৱাই আছে তাইক। পাৰিছে বাৰু এইকেইদিন অকণমান ট্ৰেইনিং লৈছেতো, নিজে নিজে খুৱাব পাৰিছে। মোৰ ওচৰতে মানে বহাই খুৱাই, তেতিয়া মোক চাই চাই তাই মানে খাই দিয়ে, ইমান এটা আমনি নকৰে, মোক দেখি থাকে যে। আৰু এয়া অপাৰেশ্যনৰ নেক্সট দিনাৰে হয়, দুপৰীয়া টাইমত, যিহেতু ডক্টৰে খোজকাঢ়িব দিছে, সেই বেটীক লৈ মই অলপ কৰিডৰতে খোজকাঢ়ি আছোঁ। তাই মুখখন দেখিছেনে, এইকেইদিন কান্দি কান্দি শুকাই গ'ল, বেয়া লাগিছে তাইলৈ মোৰ, সেইকাৰণে অকণমান তাইক লৈ খোজকাঢ়ি দিছোঁ। আৰু ফাইনেলি মোক খাব দিব এতিয়া। আহি গ'ল খিচিৰি আৰু চুপ, এইটো মানে দুদিনৰ পিছত খাবলৈ পাইছোঁ, গতিকে খাই লওঁ। ভালেই বনাইছে বাৰু, চুপটো টেষ্টি হয় খাবলৈ। আৰু এটা কথা কৈ দিওঁ, যিসকলৰ গ'ল্ড ব্লাডাৰ আছে তেওঁলোকে মানে সাঁচি নাৰাখিব। গ'ল্ড ব্লাডাৰটো ডাঙৰ হয়, ব্ৰাষ্ট হ'ব হ'লে মানে বহুত প্ৰব্লেম হয়। মোৰ অলৰেডি মানে বহুত ডাঙৰ হৈ গৈছিলে, এটা মাৰ্বলৰ সমান। মই ফটোখন লাষ্টত দি দিম বাৰু। গতিকে সোনকালে যিমান জল্দি হয় মানে অপাৰেশ্যনটো কৰাই লোৱাই ভাল। আৰু এতিয়া ফাইনেলি আমাক ডিচাৰ্জ দিলে, আমি টোপোলা এইবিলাক বেগ চেগবিলাক ধুনীয়াকৈ বান্ধি ৰেডি কৰি আছে মাহঁতে। বেটি দেখিছে নেকি ইমান ফূৰ্তি। আৰু এইফালে আমাৰ আশা বাইদেউ ৰেডি হৈ গ'ল। আমাৰ যোৱা অলপ দেৰি হ'ব, যিহেতু ফৰ্মেলিটিজ কিছুমান আছে। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰি দিওঁ, নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাম। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।